কৰা অসমৰ সৰ্বপ্ৰথম স্নাতক ডিগ্ৰী লাভ কৰা ব্যক্তিগৰাকীৰ নাম কি? উত্তৰটো হ'ল আনন্দৰাম বৰুৱা। অসমৰ সৰ্বপ্ৰথম আৰু এতিয়ালৈকে একমাত্ৰ দাদা চাহেব ফাল্কে বঁটা লাভ কৰা ব্যক্তিগৰাকী কোন? ডক্টৰ ভূপেন হাজৰিকা। অসমৰ সৰ্বপ্ৰথম কথাছবি পৰিচালকগৰাকী কোন? উত্তৰটো হ'ল প্ৰমথেশ বৰুৱা। অসমৰ সৰ্বপ্ৰথম মহিলা ৰাষ্ট্ৰপতিগৰাকীৰ নাম কি? উত্তৰটো হ'ল ফখৰুদ্দিন আলী আহমেদ। অসমৰ সৰ্বপ্ৰথম গদ্য লিখক ব্যক্তিগৰাকীৰ নাম কি? উত্তৰটো হ'ল ভট্টদেৱ। অসমৰ সৰ্বপ্ৰথম বোলাছবিখনৰ নাম কি? উত্তৰটো হ'ল জয়মতী। অসমৰ সৰ্বপ্ৰথম বুৰঞ্জী লিখক ব্যক্তিগৰাকীৰ নাম কি? উত্তৰটো হ'ল হলিৰাম ঢেকিয়াল ফুকন। অসমৰ সৰ্বপ্ৰথম চাহ খেতিয়ক ব্যক্তিগৰাকীৰ নাম কি? উত্তৰটো হ'ল মণিৰাম দেৱান। অসমৰ সৰ্বপ্ৰথম দেশৰ কাৰণে প্ৰাণ দিওঁতা ব্যক্তিগৰাকী কোন? উত্তৰটো হ'ল পিয়লি ফুকন। অসমৰ সৰ্বপ্ৰথম নাট্যকাৰ ব্যক্তিগৰাকী কোন? উত্তৰটো হ'ল ব্ৰজ শৰ্মা। অসমৰ সৰ্বপ্ৰথম জাতীয় কংগ্ৰেছৰ সভাপতিগৰাকীৰ নাম কি আছিল? উত্তৰটো হ'ল দেৱকান্ত বৰুৱা। অসমৰ সৰ্বপ্ৰথম মহিলা মহকুমাধিপতি কোন আছিল? উত্তৰটো হ'ল সুচিব্ৰতা ৰায়চৌধুৰী। অসমৰ সৰ্বপ্ৰথম ৰিজাৰ্ভ বেংকৰ সঞ্চালকগৰাকীৰ নাম কি আছিল? উত্তৰটো হ'ল গণেশ ফুকন। অসমৰ সৰ্বপ্ৰথম মহিলা সাহিত্যিক পেঞ্চনাৰগৰাকী কোন আছিল? উত্তৰটো হ'ল নলিনীবালা দেৱী। অসমৰ সৰ্বপ্ৰথম মহিলা মুখ্যমন্ত্ৰীগৰাকীৰ নাম কি? উত্তৰটো হ'ল ছৈয়াদ আনোৱাৰা তাইমুৰ। অসমৰ সৰ্বপ্ৰথম সাহিত্য সভাৰ সভাপতিগৰাকীৰ নাম কি? উত্তৰটো হ'ল পদ্মনাথ গোহাঞি বৰুৱা। অসমৰ সৰ্বপ্ৰথম অসমীয়া সংবাদ পত্ৰখনৰ নাম কি? উত্তৰটো হ'ল অৰুণোদয়। অসমৰ সৰ্বপ্ৰথম ছপাশাল ক'ত স্থাপন কৰা হৈছিল? উত্তৰটো হ'ল মিছন প্ৰেছ শিৱসাগৰ। অসমৰ সৰ্বপ্ৰথম মহিলা পাইলটগৰাকীৰ নাম কি? উত্তৰটো হ'ল ধীৰা হাজৰিকা। অসমৰ সৰ্বপ্ৰথম অসমীয়া ভাষাৰ ডক্টৰেট ডিগ্ৰী লাভ কৰা ব্যক্তিগৰাকী কোন? উত্তৰটো হ'ল ডক্টৰ বাণীকান্ত কাকতি। অসমৰ পৰা সৰ্বপ্ৰথম বিলাতলৈ যোৱা অসমীয়া ব্যক্তিগৰাকী কোন আছিল? উত্তৰটো হ'ল আনন্দৰাম বৰুৱা। অসমৰ সৰ্বপ্ৰথম অসমীয়া বোলাছবি নিৰ্মাণ কৰা ব্যক্তিগৰাকী কোন আছিল? উত্তৰটো হ'ল জ্যোতিপ্ৰসাদ আগৰৱালা। অসমৰ সৰ্বপ্ৰথম অসমীয়া PhD ডিগ্ৰী লাভ কৰা ব্যক্তিগৰাকী কোন? উত্তৰটো হ'ল মইদুল ইছলাম বৰা। অসমৰ সৰ্বপ্ৰথম অসমীয়া মেডিকেল ছাৰ্ভিচ পৰা কৰা ব্যক্তিগৰাকীৰ নাম কি? উত্তৰটো হ'ল কৰ্ণেল শিৱৰাম বৰুৱা। অসমৰ সৰ্বপ্ৰথম অসমীয়া মহিলা স্নাতক ডিগ্ৰী লাভ কৰা ব্যক্তিগৰাকীৰ নাম কোন? সুকলতা দুৱৰা আৰু সুধলতা দুৱৰা। অসমৰ সৰ্বপ্ৰথম সাহিত্য একাডেমী বঁটা বিজয়ী ব্যক্তিগৰাকী কোন আছিল? উত্তৰটো হ'ল যতীন্দ্ৰনাথ দুৱৰা। অসমৰ সৰ্বপ্ৰথম অসমীয়া ইঞ্জিনিয়াৰগৰাকী কোন আছিল? উত্তৰটো হ'ল বলিনাৰায়ণ বৰা। অসমৰ সৰ্বপ্ৰথম অসমীয়া ডিলিট ডিগ্ৰী লাভ কৰা ব্যক্তিগৰাকী কোন? উত্তৰটো হ'ল সূৰ্যকুমাৰ বৰুৱা।
অসমৰ সৰ্বপ্ৰথম অসমীয়া ডক্টৰেট ডিগ্ৰী লাভ কৰা ব্যক্তিগৰাকী কোন? উত্তৰটো হ'ল ডক্টৰ লক্ষ্মী দেৱী।